हेलो फ्रेंड्स ভিডিওটো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন আপডেটৰ কাৰণে বেল আইকনটো বজাই দিব। আজি মই বনাইছো মেন্দু বড়া আৰু নাৰিকলৰ চাটনি। আপোনালোকে ইয়াক ব্ৰেকফাষ্টৰ লগত বা গধূলি স্নেক্সৰ লগতো বনাই খাব পাৰে। ইয়াৰ কাৰণে মই লৈছো 1 কাপ উৰদ ডাল। এইখিনি মই 6 ঘণ্টাৰ কাৰণে এনেকৈ তিয়াই লৈছো। আৰু লৈছো এটা পিয়াজ যোনখিনি সৰু সৰুকৈ কাটি লৈছো, 3টা জলকীয়া আৰু অকমান আদাৰ টুকুৰা সৰু সৰুকৈ কুটি লৈছো। ইয়াত মই উৰদ ডালখিনি একেবাৰে পানী নিদিয়াকৈ মিক্সিত পিছি লৈছিলো। পিছুতেনে মই তাতে অকমান নিমখ মিলাই দিছো যাতে পিছত মই যদি নিমখখিনি মিলাও আৰু বেছি পনিয়া হৈ নাযায়। বেছিকৈ যদি আপোনালোকৰ একেবাৰে মিক্সিত লাগি ধৰে পিছিব নোৱাৰে তেতিয়া হলেহে তাৰ অকমান পানী মিলাই দিব, নহলে যিমান পাৰে ইয়াক শুকানকৈ পিছি ল'ব। এতিয়া মই এনেকৈ 6-7 মিনিটলৈকে পেষ্টটো ভালকৈ এনেকৈ ফেটি লম যাতে ইয়াৰ ভিতৰত এয়াৰ সোমাই যায় আৰু আমাৰ যোনটো মেন্দু বড়া বনাম তাৰ ভিতৰত ধুনীয়াকৈ কোমল হয় আৰু মেন্দু বড়াটো ফুলি ফুলি যাব। তেতিয়াহে খাবলৈও ভাল লাগিব। এতিয়া মই 6-7 মিনিট এনেকৈ ফেটি লোৱাৰ পাছত ইয়াত কাটি থোৱা আদা, জলকীয়া আৰু পিয়াজখিনি মিলাই দিছো। আৰু ইয়াত মই আধা চামুচ জালুকৰ গুড়ি মিলাই দিছো। জালুকখিনি কিন্তু পাউডাৰ কৰিব নালাগে, অকমান গোটা গোটাকৈ ৰাখিব লাগে। এতিয়া এই গুটেখিনি ইনগ্ৰেডিয়েন্ট মিলোৱাৰ পাছত আকৌ মই ভালকৈ 2 মিনিটৰ কাৰণে এনেকৈ ফেটি লম। এতিয়া মই এই বড়াখিনিৰ লগত খাবলৈ কাৰণে এটা নাৰিকলৰ চাটনি বনাম। ইয়াৰ কাৰণে মই লৈছো এডোখৰ নাৰিকল যোনখিনি মই সৰু সৰুকৈ কাটি লৈছো আৰু অকমান আদা, ৰসুন আৰু জলকীয়া। এই গুটেখিনি ইনগ্ৰেডিয়েন্ট মই এটা মিক্সিৰ বাউলত এনেকৈ ভৰাই লৈছো আৰু ভৰোৱাৰ পাছত ইয়াক মই ধুনীয়াকৈ পিছি লম। নাৰিকলখিনি যেহেতু শুকান হয় সেইকাৰণে ভালকৈ পিছা নাযায়। ইয়াত মই সেইকাৰণে অকমান পানী মিলাই দিছো আৰু নিজৰ পছন্দ অনুযায়ী ইয়াত মই নিমখ দি লৈছো আৰু আকৌ পিছি দিছো। এই আছে আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই এখন কেৰাহীত 1 টেবুলস্পুন তেল দিছো আৰু সেই তেলত কেইটামান শুকান জলকীয়া এনেকৈ ভাজি দিছো আৰু দিছো লগত কেইটামান সৰিয়হৰ গুটি। ইয়াত একচুয়ালি আৰু কেইটামান নৰসিংহৰ পাত দিব লাগিছিলে, কিন্তু মোৰ ওচৰত নৰসিংহৰ পাত নাই কাৰণে মই অকল জলকীয়া আৰু সৰিয়হৰ গুটিয়ে দিছো আৰু এইখিনি সেই নাৰিকলৰ চাটনিটোত ফুৰণ দি দিলো। তাৰ পাছতে মই সেই একেটা কেৰাহীতে অকমান তেল বেছিকৈ ঢালি গৰম হ'বলৈ কাৰণে থৈ দিছো। এতিয়া বড়াখিনি বনোৱাৰ আগতে বাটি এটাত এনেকৈ ঠাণ্ডা পানী লৈ লৈছো আৰু হাতখন তিয়াই লৈছো। যিহেতু উৰদ ডালৰ পেষ্টটো বৰ ষ্টিকি হয়, হাতত লাগি ধৰে, সেইকাৰণে পানী যদি লগাইলে হাতত তেতিয়াহলে সেইখিনি লাগি নধৰে। এতিয়া সৰু বল এটাৰ দৰে লৈ এনেকৈ দুইখন হাতেৰে গোল শেপ এটা দি সেই তিয়াই থোৱা আঙুলিটোৰে মাজত এনেকৈ ফুটা এটা কৰি দিছো। এই আছে আৰু তেলত এনেকৈ দি দিব। এতিয়া আকৌ সেকেন্ড বড়াটো বনোৱাৰ আগতে মই আকৌ হাতখন তিয়াই লৈছো। এনেকৈ বাৰে বাৰে এটা বনোৱাৰ পাছত হাতখন তিয়াই ল'ব লাগিব আৰু সৰু বল এটাৰ শেপত লৈ কিনি এনেকৈ দুইখন হাতেৰে গোল শেপ কৰি দিছো। তাৰ পাছতে মই ইয়াত আকৌ এটা ভিতৰত ফুটা এটা কৰি দিম। এই আছে। তাৰ পাছতে লাহেকৈ সেইখিনি তেলত দি দিব। প্ৰথম বনাওতে অলপ অসুবিধা হ'ব পাৰে, কিন্তু মই আপোনালোকক ইয়াৰ বিভিন্ন ধৰণৰ পদ্ধতিবোৰ দেখাই দিম। বহুত উজু হ'ব বনাবৰ কাৰণে। এতিয়া মই এইখিনি ভালকৈ উলটিয়াই লৈছো তেলতে। চাওকচোন ইমান ধুনীয়া হৈছে ৰংটো ইয়াৰ।
এয়া চাওক আপোনালোকে এখন হেতা লৈও এনেকৈ বনাব পাৰে। যদি হাতত অসুবিধা হোৱা যেন পায় তেতিয়াহ'লে এনেকৈ হেতা এখন লৈ ল'ব আৰু তাৰ উল্টা ফালে এনেকৈ চেপ দি ল'ব আৰু তেলত লাহেকৈ এৰি দিব। কি ধুনীয়া হৈছে নহয়নে দেখিবলৈও। আপোনালোকেও এনেকৈ বনাই চাবচোন, কেতিয়াবা খাই চাব, কিমান ভাল লাগে নহয়। খোৱাৰ পাছত গম পাব সঁচাকৈ ইমান উজু আৰু খাবলৈ ভাল আৰু বনাবলৈ মন যাব আপোনালোকৰ। এতিয়া মই প্ৰথমতে দিয়া সেই 3টা যে দি লৈছিলোঁ সেইখিনি এনেকৈ উলিয়াই ল'ম। এনেকৈ আমি যোনখিনি সিজি যায় সেইখিনি উলিয়াম আৰু নতুনকৈ ভাজি থাকিম। এয়া চাওক হেতাখনত কেনেকৈ লৈ ল'ব মই আকৌ দেখাই দিছোঁ। খালি হেতাখন কিন্তু আপোনালোকে প্ৰথমতে অকণমান তেল লগাই ল'ব লাগিব পিছফালটো আৰু এনেকৈ পিঠাখনৰ নিচিনা চেপ এটা দিব আৰু মাজতে গোল কৰি দিব। কিমান উজু নহয়নে? তাৰপিছতে লাহেকৈ এনেকৈ তেলত এৰি দিব। এইখিনি তেলত পৰি যোৱাৰ লগে লগে নিজে লাহেকৈ এৰ খাই যাব তেলৰ পৰা। এতিয়া চাওক মই আৰু এটা বনাই দেখাই দিছোঁ কেনেকৈ বনাব পাৰি। কিমান ধুনীয়া চেপৰ হৈছে নহয়নে? যদি লাগি ধৰা যেন পায় তেতিয়াহ'লে এনেকৈ লাহেকৈ বেলেগ এখন চামুচেৰে এনেকৈ এৰাই দিব। কিমান উজু নহয়নে বনাবলৈ? চেপকেইটাও বিৰাট ধুনীয়া হৈছে। একেবাৰে দেশী ড'নাটৰ চেপৰ হৈছে নহয়নে? চাওকচোন মই আৰু এটা ডিজাইনত বনাই দিছোঁ। এনেকৈ হাতৰ আঙুলিৰ আগতে লৈ কিনি বুঢ়া আঙুলিটোৰে এনেকৈ ফুটা এটা বনাই দিছোঁ আৰু হাতৰ পৰা লাহেকৈ তেলত পিছলাই দিছোঁ। তেলত পৰাৰ লগে লগে আমাৰ বাৰাখিনি ফুলি উঠিব আৰু ভিতৰটো একদম কোমল হৈ যাব। আপোনালোকে যদি এনেকুৱা ষ্টাইলত বনাবলৈ মন নাই তেতিয়াহ'লে এনেকৈ আমি যেনেকৈ ঘৰত পকৰি বনাওঁ সেইটো চেপ দিও বনাব পাৰে। পকৰি ষ্টাইলতো খাব পাৰি। যেনেকৈ চেপ দিয়ক খাবলৈতো টেষ্টটো একেই হ'ব, খালি দেখিবলৈহে বেলেগ বেলেগ। আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ চেপ দিয়ক আৰু তেনেকৈ বনাওক। খালি বৰ বেছি জুইৰ হিটটো নাৰাখিব। বেছি হিট হ'লে ওপৰখিনি পুৰি যাব আৰু ভিতৰখিনি কেঁচা হৈয়ে থাকিব। সেইকাৰণে মিডিয়াম ফ্লেমতে ৰাখিব আৰু বনাই যাব। এতিয়া চাওক আমাৰ মেন্দু বড়া বা দেশী ড'নাট একেবাৰে ৰেডি। ইয়াক মই নাৰিকলৰ চাটনিৰে এতিয়া পৰিৱেশন কৰিছোঁ। আপোনালোকৰ যদি মন যায় বাদামৰ চাটনিৰ লগতো ইয়াক খাব পাৰে, যোনটো মই আগতে আপোনালোকক ৰেচিপি দি দিছিলোঁ। নহ'লে ইয়াক চাম্বৰৰ লগতো খাব পাৰি। বৰ টেষ্টি লাগে কিন্তু চাম্বৰৰ লগত। এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাম। এয়া চাওকচোন বাহিৰৰ পৰা কিমান ক্ৰিস্পি হৈছে, একদম কৰকৰীয়া আৰু ভিতৰৰ পৰা কিন্তু সিমানেই কোমল হয়। এয়া চাওক কিমান কোমল হৈছে ভিতৰত আৰু বাহিৰৰ পৰা একদম কৰকৰীয়া। দেখিছেনে? ভিতৰত একদম জালিদাৰ হৈছে। এতিয়া মই এইটো নাৰিকলৰ চাটনিৰ লগত এনেকৈ খাই লওঁ। আপোনালোকেও বনাওক আৰু ধুনীয়াকৈ খাওক। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।